বন্ধুসকল, মোৰ চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু গাটো বৰ বিশেষ ভাল নথকাৰ বাবে মই ভিডিঅ' দিবই পৰা নাছিলোঁ। তো আজি ভিডিঅ'টো বনাইছোঁ আৰু আজি ভিডিঅ'টো মই সন্ধিয়াৰ পৰাই আৰম্ভ কৰিছোঁ। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে চাহ পাতি থৈছোঁ আৰু চাহৰ লগত খাবলৈ বুট ভাজি থৈছোঁ আৰু এয়া গাখীৰ চাহ বনাই আছোঁ। ঘৰত বুট ভজা হৈছিলে, আপোনালোকক দেখুৱালোৱে। আৰু এয়া দোকানৰ পৰা আলু চপ কিনি আনিছিলে আৰু সেয়াও চাহৰ লগতে উলিয়াই দিলোঁ খাবলৈ। আৰু এতিয়া আমি চাহ খোৱাত পূৰা ব্যস্ত। আৰু এতিয়া ৰাতিৰ সাজ বনাবলৈ হ'ল। আজি ৰাতিৰ সাজত ডিম বনাম আৰু ডিমকেইটা সেইকাৰণে মই প্ৰেছাৰ কুকাৰতে দি দিছোঁ সোনকালে বইল হ'বলৈ কাৰণে। সেয়াকে আপোনালোকক অকণমান দেখুৱালোঁ আৰু। আৰু এতিয়া দুপৰীয়া হ'ল। তো কালি ভিডিঅ'টো গধূলিৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, গধূলি ইমানকণে বনালোঁ আৰু ৰাতিপুৱা মানে সময় নহ'ল যে ভিডিঅ'টো আৰম্ভ কৰিম। গা খুব বেছি বেয়া আছিলে, মানে জ্বৰ। আপোনালোকে দেখি গম পাইছে চাগে, বহুত জ্বৰ চৰ্দি, টেঙা খাই খাই পুৰা অৱস্থা বেয়া হৈ গ'ল। আৰু এতিয়া এনেকুৱা হৈ গ'ল একেবাৰে, মানে এতিয়া এনেকুৱা হৈ গ'ল একেবাৰে টেঙা এতিয়া বাদেই দিলোঁ আৰু আকৌ দুদিনমান পিছত খাম বুলি ভাবিছোঁ। এতিয়া দুপৰীয়া হৈছে আৰু দুপৰীয়া খানা বনাবই লৈছোঁ। আজি বনাম কচু জ্বলা আৰু ছাগলী মাংস। এইফালে বনাব লৈছোঁ মই কচু জ্বলা মানে এয়া জালুক দিম আৰু নহৰু আৰু জালুক এয়া মই পিচি থৈছোঁ পটাত। আৰু এয়া কচু ধুই দাই থৈছোঁ, মায়ে বাচি দিলে। আৰু এয়া পিঁয়াজ আৰু অকণমান আলু কাটি থৈ চব ধোৱা আছে ধুনীয়াকৈ। আৰু ইয়াতে মচুৰ দাইল দিলে বেছি সোৱাদ হয় খাবলৈ, কিন্তু মই মচুৰ দাইল নিদিওঁ। আমাৰ ঘৰত মগু দাইল খায় মানে, তো সেইকাৰণে মই মগু দাইলে দিম। বিষৰ কাৰণে মচুৰ দাইলটো যিহেতু বহুত বেছি বেয়া, সেইকাৰণে আমাৰ ঘৰত মগু দাইল খোৱা হয়। আৰু এইফালে ছাগলী মাংস অলপ আছিলে কালি, বৰ বেছি নাই অকণমান। এনেকৈ বনাম আৰু আজি দুপৰীয়া সাজটো। আপোনালোকে কোনে কোনে ছাগলী মাংস দি কচু শাকৰ ঠুৰি এনেদৰে ভাজি খাই পাইছে, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গোটেইখিনি বস্তু দি পেলাই মই কুকাৰতে দি দিলোঁ, কাৰণ সিজোতে অলপ টাইম লাগিব মাংসখিনি। আৰু কেৰাহীত বনালে বহুত টাইম হয়। আৰু এয়া ৰেডি হৈ যোৱাৰ পিছত মই কেৰাহীত এইখিনি অজৰাই দিলোঁ। দুপৰীয়া বনোৱা যোৱা শেষ কৰি এতিয়া আমাৰ বাৰীৰ চুকতে কৰ্দৈ এজোপা আছে আৰু ভাবিছোঁ দুটামান কৰ্দৈ পাৰি আনো জেম আৰু জেলি বনাবলৈ। আৰু আপোনালোকক কৈছিলোঁৱে টেঙা নাখাওঁ মই, কাহ হৈ আছে যিহেতু, আৰু গা ভাল পালে টেঙা খাম চাগে। আৰু এতিয়া সেইখিনি মই বুটলি আছোঁ। দেখিছেনে কিমানখিনি হৈ গ'ল। আৰু কৰ্দৈ জাম জেলি ৰেচিপিটো যদি আপোনালোকে চাব বিচাৰে, তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনতে লিংকটো দি দিম ভিডিঅ'টোৰ, তাতে গৈ আপোনালোকে চাব পাৰিব।
এইখিনি আমাৰ কৰ্দৈ পৰা হৈ গ'ল আৰু নাপাৰোঁ। ইয়াতে কিছুমান কলি কলি কৰ্দৈও আছে আৰু সেইখিনি মই আনি আমাৰ ছাগলীকেইটাক দি দিলোঁ আৰু সিহঁতি ইমান ভালকৈ খাইছে চাওকচোন, খুব মজা পাইছে খাই। দুপৰীয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া এফালে যাবলৈ ওলাইছোঁ। ক'ত যাম এইটো নেদেখুৱাওঁ আৰু। আজি ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে আগুৱাই যাব পাৰিম। আৰু ছাবস্ক্ৰাইব কৰি থৈ কাষতে থকা বেল আইকনটো বজাই দিব, যাতে মোৰ আৰু আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ আপডেটবোৰ আপোনালোক সকলোৱে পাই থাকে। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।